সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ লগত আছে আজি কোখেশ্বৰ বৰা তেওঁৰ যি গল্প কবিতাৰ এই হিতান আমি সামাজিক মাধ্যম যোগে যোৱা প্ৰায় 2-3 মাহৰ পৰা আমি কৰি আহিছো ধাৰাবাহিকভাৱে আমি ৰাইজৰ মাজত এনেকুৱা ধৰণৰ সাহিত্যৰ সম্পৰ্কীয় যিবিলাক কথা আমি আগতেও প্ৰকাশ কৰি আহিছো আৰু আপুনি বিশেষকৈ গল্প আৰু কবিতাৰ ক্ষেত্ৰখনত আপোনাৰ নিজা যিখিনি সৃষ্টি সেই সৃষ্টিখিনিক লৈ আপোনাক এখন মঞ্চ দিয়াৰ এটা পৰিকল্পনা মই কৰিছো আৰু সেই ধৰণেৰে আগবঢ়াই লৈ যোৱাৰ চিন্তা কৰিছো আৰু আজি আমি এটো আমাৰ খণ্ড হিচাপে আমাৰ 6 নম্বৰ খণ্ড ষষ্ঠ খণ্ড আৰু এই ষষ্ঠ খণ্ডটোত আমি আজি আহিলো ভাৰত সেৱাশ্ৰম সংঘ কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰৰ কাষতে আছে আমাৰ এখন পশ্চিম কামাখ্যা কয় পশ্চিম কামাখ্যা কাষত আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু তলৰ পৰা ঠিক আমি যদি তলৰ পৰা আহো মালিগাঁৱৰ পৰা আহিবলৈ হলে আমাৰ প্ৰায় 3.5 কিলোমিটাৰ মানৰ এটা পথ আৰু পাহাৰৰ ওপৰলৈ আমি কোনো গাড়ী অহাৰ ইয়াৰ ব্যৱস্থা নাই খুজেৰে আহিব লাগে আৰু এই ঠাইখিনিত আহি আজি মই প্ৰথমবাৰ আহিলো আপুনি আহিছে আগতে আপুনি গম পায় ঠাইখিনি যে কেনেকুৱা ধৰণৰ আৰু আজি মই গম পালো যে হসাকয়ে যদি এই ঠাইখিনি সৰকাৰীভাৱে হওক বা যদি অকনমান এটা প্ৰমোচন কৰে খুব এটা সুন্দৰ ঠাই হ'ব পাৰে এনেকুৱা গুৱাহাটী চহৰখনৰ ভিতৰ চৰাত এনেকুৱা বহুত ঠাই আছে যিবোৰ ঠাই হয়তো আমি গৈ পোৱা নাই দেখি পোৱা নাই আৰু আজি মই প্ৰথমবাৰ দেখিলো অথচ এই অঞ্চলতে আজি মই এটা বহুত দীঘলীয়া দিন ইয়াতে আছো কিন্তু আজি মই গম পালো যে ইমান ধুনীয়া ঠাই এখন ইয়াতে আছে আৰু ইয়াতে এগৰাকী ব্যক্তি আছিল তেখেতৰ নাম আছিল 𝒴𝓙𝓀 উপাধ্যায় তেওঁ আছিল 𝒴𝓙𝓀 উপাধ্যায় সংস্কৃত বিদগ্ধ পণ্ডিত আছিল আৰু এনেকুৱাও কাহিনী বুলি তেওঁৰ সৈতে হৈছে বুলি মই আপোনাৰ মুখেৰে গম পালো যে বাছত তেওঁ সাধাৰণতে তেওঁ কোনো জোতা চেণ্ডেলৰ লগত তেওঁ সম্পৰ্কিত নহয় তেওঁৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ আছিল তাৰ পিছতে তেওঁ এই ঠাইখিনিতে তেওঁ অকলহৰীয়াকৈ থকাৰ আৰম্ভ কৰিলে তলত আমাৰ এটা আছে সৎসং বিহাৰ তলতো আছে তাৰ ওপৰত পাণ্ডুনাথ মন্দিৰ আছে ঠাইখিনি যথেষ্ট মন্দিৰ থকা এই ঠাইখিনি তাৰ মাজতে আহিলো আজি তেনেকৈ আমি আৰু তেখেতৰ এইখিনি আছিল বাসস্থান আৰু সেই বাসস্থানতে সুন্দৰভাৱে মন্দিৰ আছে মই অকনমান ভিডিঅ'ত দেখুৱাম আৰু আজি সেইভাবে আমি এই ঠাইখিনি নিৰ্বাচন কৰিলো আপোনাৰ গল্পৰ পটভূমি আৰু কবিতাৰ যেটো পটভূমি দুয়োটা বিষয় ইয়াৰ মাজত ঘুমাই থাকিলে আৰু আমাৰ দৰ্শকসকলক আমি দেখুৱাম কিছু আমাৰ ইয়াৰে ফটো বা ভিডিঅ'খিনি আমি দেখুৱাম এতিয়া আপুনি কি ক'ব এই কেনে ধৰণৰ পালে আজি এই ঠাইখিনিত হয়তো প্ৰথমবাৰ কৰিলো আপোনাৰ লগত এইখিনি ঠাইত এতিয়া কথা হৈছে কি আমি মানে যি ধৰণে সমাজত বাস কৰি আছো বিভিন্ন উচ্ছৃংখলতা চিঞৰ বাখৰ এইবিলাকৰ তাৰ পৰা সম্পূৰ্ণ পৃথক একেবাৰে পৃথক সম্পূৰ্ণ পৃথক আৰু এই ঠাইত আহিলে মনটো তাৰমানে মানসিকভাৱে অলপ হ'লেও পৰিৱৰ্তন মানুহৰ হ'ব ইমান সুন্দৰ ঠাই ওচৰতে নৈখন আছে তাৰ পিছত একেবাৰে নিৰিবিলি এটা পৰিৱেশ তাৰ পৰা ইয়াত যিটো প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে গছ গছনি অতি বেছি গৰমো নহয় ঠাণ্ডাও নহয় আৰু দেখিছো ইয়াত যথেষ্ট দৰকাৰী গছ মই অকনমান আপুনি যেতিয়া কবিতা বা গল্প আবৃত্তি কৰি আছে তেতিয়া দেখিছো যে আমি তেতিয়া মই দেখিলো এতে নিম গছ এজোপা বৰ ডাঙৰ নিম গছ এজোপাও দেখিছো তাৰ পিছত মধুৰি গছ ফলমূলৰ গছ আছে আৰু ইয়াতে আমি 3 গৰাকী ব্যক্তিক লগ পালো যেহেতু বাহিৰত গেট লগাই থোৱা থাকে দুৱাৰ বন্ধ থাকে ইয়ালে সাধাৰণতে খুব কম 2-1 মানুহ কেতিয়াবাহে আহে তেনেকুৱা ধৰণৰ কিন্তু তেওঁলোকে দৈনিক তেওঁলোকৰ দৈনন্দিন ৰুটিনখন হৈছে যে তেওঁলোকে ঠাইখিনি পৰিষ্কাৰ কৰি আৰু কেমেৰাৰ লগাই ৰাখিছে চাৰিওফালে হেতু এটা মই সুধিলো তেওঁলোকে কৈছে তেওঁলোক গোটেই কেইগৰাকী বাহিৰৰ অসমৰ বাহিৰৰ তেওঁলোকে শিলঙৰ পৰা আহি ইয়াতে তেওঁলোকে সেৱা কৰি আছে তেওঁলোকে কাম কৰি আছে তাৰ বিনিময়ত তেওঁলোকে সামান্য কিবা এটা দৰমহা হয়তো পায় তেনে ধৰণৰ ইমান এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আজি আপুনি গল্প পাঠ কৰিলে ময়ো শুনিলো গল্পটো আৰু আমি এতিয়া দৰ্শকসকলক আমি কৈছো যে আপোনালোকেও শুনিলে গম পাব তাৰ লগতে কবিতা আমি দুটাকৈ কবিতা আমি আবৃত্তি কৰিলে আপুনি দুয়োটা কবিতা মহাবাহুৰ আমাৰ বেক সাইডটো ৰাখি মহাবাহুৰ পিছফালে আমাৰ দৃশ্যাংশ ৰাখি আমি সেই গল্পটো কবিতাটো আপুনি পাঠ কৰিলে খুবেই ভাল লাগিল মই শুনি ভাল পালো এতিয়া ৰাইজে ভাল পাব লাগিব আৰু ৰাইজে ভাল পোৱাটোৱে আমাৰ বাবে আমাৰ সাহস আৰু আমাৰ প্ৰেৰণা আমি এনেদৰে আমি আগবাঢ়ি যাব পাৰিম হেখত আপুনি কি ক'ব যে
আপুনি ইমান দিনে কৰি আহিছে আমাৰ এইটো আজি 6 নম্বৰ খণ্ড আপুনি 5টা খণ্ড কৰিলে 5টা খণ্ডত কেনেকুৱা ধৰণৰ পাইছে আপোনাৰ মতামতটো কেনেকুৱা সামাজিক মাধ্যমত যথেষ্ট সংখ্যক লোকে ফোন কৰিছে মেছেজ কৰিছে এতিয়া কথা হৈছে কি আমি এই কাৰ্যসূচীটো মানে কৰি থাকি পেলাই এটা কিবা এটা আনন্দ এটা এনেকুৱা এটা আনন্দ উপলব্ধি কৰিছোঁ অনুভৱ কৰিছোঁ যে সঁচাই তাৰমানে আচলতে কামবিলাক এনেকুৱাই হ'ব লাগে আৰু এই যে সামাজিক মাধ্যমটোৱে আমাক তাৰমানে কেনেধৰণে আমি ব্যৱহাৰ কৰিছোঁ দৰ্শক আৰু পাঠকৰ মানে শ্ৰোতাৰ মাজলৈ ইমান সুন্দৰকৈ তাৰমানে লৈ যাব পাৰে এতিয়া ইয়াৰ আগেও তাৰমানে যোৱা 50টা বছৰে মই সাহিত্যৰ লগত জড়িত হৈ আছোঁ 50-60 বছৰে সাহিত্যৰ লগতে জড়িত হৈ আহিছোঁ নাটকৰ লগত গল্পৰ লগত কবিতাৰ লগত চিত্ৰশিল্পৰ লগত ভাওনাৰ লগত কিন্তু কথা হৈছে কি আপোনাৰ নাটক ভাওনা কবিতা গল্প গোটেইবিলাক আছে গোটেইবিলাক আছিল কিন্তু থাকিলেও তাৰমানে মই মানে ইমান পৰিচিত নহয় গাঁৱৰ মাজত মানে আপুনি অৱহেলিত হৈ থকা এজন সাধাৰণ খেতিয়কৰ ল'ৰা আৰু মই নিজেও খেতি কৰি ডাঙৰ দীঘল হৈছোঁ কিন্তু এতিয়া তাৰমানে আজি 50 বছৰ 60 বছৰৰ পিছত এই মাধ্যমটোৱে তাৰমানে মোৰ এই জীৱনত সৃষ্টি কৰা মানে গল্প আৰু কবিতাখিনি আপোনাৰ সৃষ্টিখিনিক আগুৱাই লৈ গৈছে আৰু মানে দৰ্শক আৰু হেৰি মানে শ্ৰোতাসকলে যথেষ্টখিনি সঁহাৰি জনাইছে হয়তো 50 বছৰ আপুনি বয়সৰ অতিক্ৰম কেতিয়াবাই কৰিছোঁ আপোনাৰ বয়সৰ লোকে মই ভাবোঁ আজিৰ তাৰিখত যিদৰে সামাজিক মাধ্যমত এনেদৰে গল্প কবিতা পাঠ কৰি আপুনি ঘূৰি ফুৰিছে হয়তো আপোনাৰ বয়সৰ অধিকাংশই প্ৰায় মই কৈছোঁ 80%তকৈও বেছি লোকে হয়তো ঘৰৰ ভিতৰত লাখুটিলৈ আবদ্ধ হৈ আছে আপোনাৰ সমপক্ষ হয়তো আপুনিও লগ পায় তেনেকৈ বহুতৰ আপুনিও খা খবৰ কৰি থাকে গম পাওঁ যে তেনেকুৱা ধৰণৰ আচলতে আপুনি এই সাহিত্যৰ লগত জড়িত আপুনি এক শিল্পকৰ্মৰ লগত জড়িত সৃষ্টিশীলতাৰ লগত জড়িত সেই হেতুকে হয়তো মই ভাবোঁ যে আপুনি আজি এনেধৰণেৰে সম্পূৰ্ণ সুস্বাস্থ্যৰে আপুনি এনেদৰে ৰাইজৰ মাজত আপুনি ঘূৰি ফুৰিছে কাম কৰিছে যিহেতু আপোনাৰ এটা নাম আছে যে সমাজকৰ্মী হিচাপে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি নিজে জড়িত হৈ গৈ থাকে কাম কৰি থাকে তেনেকুৱা আপোনাৰ ঘৰৰ ঠাইখিনিতো ঠিক তেনেকুৱা ধৰণৰ হয়তো মই দৰ্শকসকলক কওঁ যে এইগৰাকী হৈছে সেইগৰাকী ব্যক্তি কোষেশ্বৰ বৰা যিগৰাকী ব্যক্তিয়ে জীৱনৰ প্ৰায় কেইবাটাও দশক অতিক্ৰম কৰিছে অতিক্ৰম কৰাৰ তৎসত্ত্বেও তেওঁ কোনো বাৰ্ধক্যজনিত বা তেনেকুৱা ধৰণৰ কোনো আজিলৈকে তেওঁ বিচনাত বহি বা থাকিব লগা আজিলৈকে হোৱা নাই আৰু আমিও সেইটো কামনা কৰোঁ তেওঁ তেনেদৰে থাকিব নালাগে মাজতে তেওঁ মই এটা কথা ভালকৈ জানো যে য়োগাৰ লগত আপুনি জড়িত য়োগা কৰে আৰু সেই বস্তুবিলাক আমাৰ লাগে আৰু খাদ্যাভ্যাসৰ তালিকাখন আপোনাৰ বহুত বেলেগ ধৰণে কৰে মাছ মাংস জাতীয় বা মছলা জাতীয় বস্তুৰ লগত আপুনি জড়িত নহয় তেনেকুৱা ধৰণৰ আৰু সেইবাবে আজি এইদৰে তেওঁ কোষেশ্বৰ বৰাই আমাৰ মাজত সেৱা আগবঢ়াই গৈছে আৰু জানিব লগা বহু কথা আছে আপোনালোকে যোগাযোগ কৰিব পাৰে এইখিনিতে মই কৈছোঁ যে মই মানে নভবা নিচিন্তাকৈ মোৰ জীৱনলৈ কিছুমান পৰিৱৰ্তন আহি আছে বা আহিছে যেনেকৈ একে ভাতি বয়সত মই জীৱনজোৰা সাধনা অসম সাংস্কৃতিক মহাসভাই জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিলে আকৌ শেহতীয়াকৈ চুকাফা দিৱসৰ দিনা আজি কিছুদিনৰ পূৰ্বে অসম জ্যোতি মানে বঁটাৰে এটা মানে অসম জ্যোতি বঁটাৰে মোক তাৰমানে সন্মানিত কৰিছে এইটো মোৰ সামাজিক জীৱনৰ পৰা অহা ফল আৰু মই সেইকাৰণে সকলোকে অনুৰোধ জনাওঁ যে জীৱনটোক বুজিবৰ কাৰণে সদায় মানুহ সামাজিক হ'ব লাগে আৰু জীৱনটো যে দুখৰ মাজেৰে জীৱনটো পাৰ হয় কিন্তু সামাজিক জীৱন এটাৰ মাজেদি দুখৰ মাজতো মানুহজনে কিবা এটা বস্তু পাই থাকে প্ৰেৰণা পাই থাকে সেইকাৰণে হয়তো আজি আমি যিটো স্থানত আহিলোঁ এই স্থানত থকা যিগৰাকী ব্যক্তি আছিল তেখেত আজি আমাৰ মাজত নাই আমি ইয়াৰ পৰাই তেখেতলৈ সেৱা যাচিছোঁ প্ৰণাম জনাইছোঁ যে ইমান এটা মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ পাৰত হয়তো মানুহে ভবাই নাছিল যে এই ঠাইখিনিতো এনেকুৱা এটা কৰিব পাৰি তেওঁ ইমান এনেকৈ ধৰণে কৰি ৰাখিলে ঠাইখিনি তেওঁ অকলশৰীয়াকৈ তেওঁ চাকৰি জীৱনকাল এটা সুকীয়া পৃথক এটা বিষয় আৰু তেওঁ ইয়াতে এগৰাকী বিদগ্ধ পণ্ডিত ব্যক্তি তেওঁ এই ঠাইখিনিত
আহি ইমান সুন্দৰকৈ এটা পৰিৱেশ গঢ়ি তুলিব পৰাটো আমাৰ বাবে কিন্তু এটা বৰ ডাঙৰ কথা আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰকৃতিৰ সৈতে আমি যি সময়ত আমি প্ৰকৃতিক লৈ আমি চিন্তা কৰি আছো প্ৰকৃতিৰ সৈতে তেওঁ একাত্ম হৈ আজি এই পৰিৱেশটো গঢ়ি তুলিছে এই পৰিৱেশটো গঢ়ি তুলিছে আজি প্ৰায় 4-5 বছৰ হ'ল চাগে তেওঁ ঢুকাইছে নেকি তেওঁ নাই বৰ্তমান আমাৰ মাজত নাই তেওঁৰ নাই যদিও তেওঁৰ এই ঠাইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰি ৰখা হৈছে আৰু এইখিনি হৈছে ব্ৰহ্মপুত্ৰৰ পৰা কাষত আমি যদি চাওঁ IIT লৈকে উত্তৰ গুৱাহাটীলৈকে গোটেই ঠাইখিনি দেখা পোৱা যায় এটা অঞ্চল আৰু যদি মই ভাবোঁ যে যদি চৰকাৰীভাৱে কোনো বিষয়াই বা তেনেকুৱা ধৰণৰ এই অঞ্চলটো যিহেতু জালুকবাৰী সমষ্টিত পৰে মুখ্যমন্ত্ৰী মহোদয়ৰ এটা নিজৰ সমষ্টি যদি তেওঁ অলপ ধুনীয়াকৈ ইয়াতে গাৰ্ড ৱালৰ ব্যৱস্থা কৰে মই দেখিছোঁ কিছু মাটি অলপ খহি যোৱাৰ দৰে হৈছে বা তেনেকুৱা ধৰণৰ হৈছে সেনেকুৱা ধৰণৰ যদি ব্যৱস্থাখিনি কৰে মই ভাবোঁ যে আৰু এটা সুন্দৰ হ'ব কেতিয়াবা কোনোবা নিৰিবিলি পৰিৱেশত আহোঁ বুলি ক'লে বা কোনোবাই ফুৰিবলৈ যাওঁ বুলি ভাবিলে হয়তো এই ঠাইখিনিলৈ অহাৰ এটা বাট মুকলি হ'ব পাৰে ধন্যবাদ জনাইছোঁ আপোনাকো এনেধৰণে আজি আপুনি মোক লৈ আহিলে আচলতে বা সেইটো অহাৰ এটা আমাৰ সৌভাগ্য আছিল সেইকাৰণে আমি এইখিনিলৈ আহিলোঁ এই পাহতে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিকেইগৰাকী ব্যক্তি আছিল 3গৰাকী তেওঁলোকক আমি গেটৰ ঢকিয়াই আমি মাতিব লগা হ'ল তেওঁলোকে গম পোৱা নাছিলে কাম কৰি আছিল কোন মানুহ কি কথা তাৰপিছত তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ তেওঁলোক 3গৰাকীকো মই ধন্যবাদ জনাইছোঁ যে এই সুযোগটো তেওঁলোকে দিয়াৰ বাবে লগতে এই ঠাইখিনিৰ যাৰ চোৱা চিতাৰ দায়িত্বত আছে বা যি কৰ্তৃপক্ষ আছে তেওঁলোকলৈও এই আপাহতে ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে এই ঠাইখিনি ৰাখিছে আৰু শেষত আপোনালৈ ধন্যবাদ জনাই আমি ছ'চিয়েল মিডিয়া যোগেদি আগন্তুক সময়ত আৰু নতুন আপোনাৰ যি গল্প কবিতাৰ আমি বিভিন্ন স্থানত আমি এতিয়ালৈকে যিকেইটা স্থানত গৈছোঁ হয়তো আনে নোযোৱা কিছুমান স্থান আমি নিৰ্বাচিত কৰিছোঁ আগন্তুক সময়ত আমি আগুৱাই লৈ যাম আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই হ'ব আমাৰ বাবে প্ৰেৰণা ধন্যবাদ